শুকতিটো এয়া হ'ল শুকতি চুঙা আধা চুঙাই আছে বাৰু উলিয়াই লওঁ শুকতিটো এয়া শুকতি গুৱাহাটীৰ পৰা স্পেচিয়েল মঙহ অনা সৰিয়হ ওলালে তো নমস্কাৰ স্বাগতম মোৰ অন্য এটা ভিডিঅ'লৈ আজি একচুৱেলি এটা ৰেচিপিয়ে ভিডিঅ' বুলি ক'ব লাগিব আপোনালোকে বহুতে চিনি পায় চাগে শুকতি কি বা শুকতি কেনেকৈ বনায় নিশ্চয় কম বহুত হ'লেও গম পায় আৰু শুকতিটো নিশ্চয় চিনি পায় বাৰু শুকতি আৰু পানী টেঙা তো তাৰ ৰেচিপিটো আজি অলপ মিক্স কৰি বনাম বুলি ভাবিছোঁ শুকতি আৰু পানী টেঙা আগতে কেতিয়াও বনাই পোৱা নাই বা বনাই মেলি খাই চোৱা নাই তো আজি বনাবলৈ চেষ্টা এটা কৰিম নেজানো কেনেকুৱা হয় কি হয় ফাৰ্ষ্টটো ফাৰ্ষ্ট বনাই লওঁ তাৰপিছত গম পোৱা যাব কেনেকুৱা হয় কি হয় সকলোৱে টেষ্ট কৰিব যেতিয়া দিম তাৰপিছত ক'ব যে ভালেই হয় নে বেয়াই হ'ব তো আৰু এটা কথা এই ভিডিঅ'টো বিশেষকৈ আমাৰ গাহৰি লাভাৰ দেখিবলৈ পাইছে এফালে তো এওঁৰ ভাগে বনোৱা হৈছে তেওঁ একচুৱেলি শুকতি খাবলৈ মন গৈ আছে বুলি কৈছিলে তো আজি মাতিছিলোঁ তো বিশেষ কিবা কাৰণত আহিব নোৱাৰিলে উপায়তো নাই খাবলৈতো মোৰো মন গৈ আছিলে বা আমাৰ ঘৰতো মন গৈ আছিলে তো সেইবাবে বনাই দিলোঁ আৰু তো মিছ কৰিম বাৰু প্ৰভু বুলি ক'ব লাগিব ছাৰ বুলি ক'ব লাগিব তো সেয়াই আৰু আজি খাই দিছোঁ আৰু বেয়া পাওঁ নাপাবি আৰু দেই খাই দিওঁ আজি বনাই মেলি আৰু তাৰ লগতে কথা এটা কৈ থৈ দিওঁ যিসকল নতুন ব্যক্তি আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব পাৰিলে লাইক কমেণ্টটো কৰি দিব আৰু পুৰণা ব্যক্তিসকলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু দেই তো বলক তেন্তে তো আজি শুকতি আৰু পানী টেঙাৰ লগত মিক্স কৰি যোনটো পাতত দিম তাৰ ভিডিঅ'টোলৈ আগুৱাই যাম কেনেকুৱানো হয় চাওঁচোন বলক এয়া হ'ল শুকতি চুঙা আধা চুঙাই আছে বাৰু তো এয়া হ'ল পানী টেঙা এইখিনি গুৱাহাটীৰ পৰা স্পেচিয়েলি অনোৱা হয় এইফালে আছে আদা নহৰু জলকীয়া খুন্দি থৈ দিয়া তো আজি চেষ্টাটো কৰি চাওঁ তো বনাওঁ পাতত দি কেনেকুৱা লাগে শুকতি মাছ মায়ে কলপাতখন মানে অলপ কোমলাই লৈছে যাতে এই এনেকৈ মুটুক চুটুক খোৱাওঁতে ফাটি নাযায় তো সেইটো তো এতিয়া এইখিনি মই মিক্স কৰিম তো উলিয়াই লওঁ শুকতিটো এই এণ্ডিং কুটা বুলি ক'ব পাৰি আৰু হ'লেও 2-3 বাৰ হ'ব যাব পাৰে একদম বঢ়িয়া শুকতি এয়া শুকতি তো ইমানখিনি হৈ যাব কিন্তু ৰাখি দিওঁ তো ইয়াত মিক্স কৰিম এতিয়া এইটো বস্তু গুৱাহাটীৰ পৰা স্পেচিয়েল মঙহ অনা সৰিয়হ দেখিবলৈ পাইছে সৰিয়হ ধুনীয়াকৈ তো সৰিয়হটো ইয়াত এতিয়া মিক্স কৰি দিম তো আগতেতো টেষ্ট কৰা নাই আজি মানে ট্ৰাইটো কৰি চাওঁ আৰু কেনেকুৱা লাগে তো ইয়াত এতিয়া লগতে দি দিম আদা নহৰু এইটো তো এবাৰ এতিয়া আদা নহৰুটো দেখিবলৈ পাইছে উলিয়াই ইয়াত দি লওঁ সকলোবোৰ উলিয়াই এনেকৈ দি লওঁ তো দেখিবলৈ পাইছে আদা নহৰু দিয়া হৈ গ'ল একদম কম পৰিমাণে নিমখো অলপ দি দিম নিমখটো লাগে না য'তে হ'লেও এতিয়া ভালধৰণে মিক্স কৰি লওঁ তো দেখিবলৈ পাইছে কি ধুনীয়াকৈ লাগি ধৰিছে আদা নহৰু যিহেতু খুন্দা হ'ল সেইবাবে তাৰ ৰস যোনটো ওলাইছে তাৰ বাবে একদম ধুনীয়াকৈ হেৰি হৈ গৈছে আৰু পাৰিছোঁ আৰু লগতে ক'ব কোনে কোনে শুকতি খাই ভাল পায় মই কিন্তু বহুত খাই ভাল পাওঁ দেই আৰু যাৰ কাৰণে আজি স্পেচিয়েলি ভিডিঅ'টোতো বনাইছোঁ ক'লোৱেই তো আৰু ভাল পাওঁ যিহেতু খাবলৈ মন গৈছে তো বনাইছোঁ আৰু ঘৰৰ সকলো মানুহে খাই ভাল পায় মানে শুকতিটো মানে বেষ্ট বুলি ক'ব পাৰি আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰা হৈ গ'ল যিহেতু এইফালে মায়ো এখন গৰম কৰি দিলে লগতে এই কলৰ দেখিবলৈ পাইছে থৌৱাকেইডাল গৰম কৰি লৈছোঁ যাতে গাঁঠি মাৰিবলৈ সুবিধা হয় আৰু কোমল হৈ যায় মানে তো দি হৈ গ'ল এতিয়া উলিয়াই দিছোঁ এইকেইডালো পাইছে এতিয়া ইয়াৰ পৰা ধুনীয়াকৈ ইয়াত এতিয়া তলত ৰাখি দিম তো ইয়াৰ পৰা সকলোবোৰ চুচি বাচি দি হৈ গ'ল এতিয়া ইয়াত ধুনীয়াকৈ বান্ধোনটো মাৰিম এতিয়া সুন্দৰকৈ এতিয়া গাঁঠিটো মাৰি লওঁ
ইয়াত এনেকৈ গাঁঠিটো মাৰি দিম। তাৰপিছত আৰু এখন কলপাত লৈ লৈছোঁ, এইখনো অলপ হিটটো দি দিওঁ, তাৰ ওপৰত দি দিওঁ যাতে কোনো প্ৰকাৰে মানে ওলাই নপৰে। তো এখন কলপাতটো হৈ গ'ল, দেখিবলৈ পাইছে ধুনীয়াকৈ ৰাখিছোঁ। তো এনেকৈ গৈ এতিয়া এনেকৈ দিম, আৰু জুইত যিহেতু খাৰাকৈ দিম তো তলৰ ফালে হেৰি নহ'লে হ'ল, ওপৰ ফালে যি হৈ থাকিলেও ইমান আপত্তি নাই। তো এতিয়া ইয়াতো ধুনীয়াকৈ বান্ধনটো মাৰি দিম। দেখিবলৈ পাইছে বন্ধা হৈ গ'ল। এতিয়া এইটো এনেকৈ কৰি জুই কাষত দি দিম। জুইত দিলে যিহেতু জ্বলি যাব এটা টাইমত, কেঁচা হ'লেতো কলপাতখিলা জ্বলিব না। তো এনেকৈ চিধা কৰি অলপ টেৰা কৰি আৰু মানে এনেকৈ দি দিম। তাৰপিছত অলপ দেৰি পিছত ইফাল দি খুৱাই থাকিব লাগিব। বৰ্তমান এনেকৈ অলপ দেৰি ৰাখি থওঁ। দেখিবলৈ পাইছে পাতলাকৈ এনেকুৱা হৈছে। এইফালে তলৰ পাতখন অলপ জ্বলিছে। এতিয়া পাল দি খুৱাই দিওঁ। 5 মিনিট বেছিয়ে হ'ল বা 7-8 মিনিটমান পিছত আকৌ চাইছোঁ। তো এতিয়া এইটো চাইডে দি দিওঁ, এইটো চাইডেও সেনেকৈ অলপ দেৰি ৰাখি দিওঁ। তো দেখিবলৈ পাইছে এইফালো জ্বলিছে। আল্টিমেটলি মানে তলৰ ছাইডটো অলপ জ্বলা হৈছে, দেখিব পাইছে। ওচৰৰ পৰা ভাল ধৰণে দেখাই দিছোঁ। তো এইটোৱে আৰু হৈ গ'ল বুলি ক'ব পাৰি। 1-2 মিনিট এনেকৈ ৰাখি দিওঁ, হৈ যাব আৰু। তো হৈ গ'ল, দেখিবলৈ পাইছে চবফালে অলপ জ্বলিলে। ভিতৰলৈ সম্ভৱেই নহয় যিহেতু ডাবল দিছোঁ। তো এতিয়া বলক ভিতৰত গৈ খুলি চাওঁগৈ। লৈ লৈছোঁ, তাৰ ওপৰতে এইটো ৰাখিছোঁ। তো এতিয়া বৰ্তমান এইটো খোলোঁ। এইটো ওলাবলৈ লৈছে মোৰ গাহৰি লাভাৰ। নাহিলিতো এইটো ওলাবলৈ লৈছে। গতি ওলাই গ'ল। কি ধুনীয়াকৈ হ'ল। এইটো এতিয়া ভাতৰ লগত খাব লাগিব। তো বনাই মেলি হৈ গ'ল। শুকতি দেখিছে এইফালে ভাতটো বাঢ়িছে। গাহৰি লাফা উপায় নাই আৰু আমি খাই দিওঁ আৰু। তো বাঢ়ি মেলি হোৱালৈকে এইখিনিও যা যোগাৰ কৰোঁ। তো এতিয়া প্ৰথমবাৰৰ বাবে পানী টেঙা আৰু শুকতি লগত মিক্স কৰি পাতত দিয়া টেষ্টটো কেনেকুৱা হয় টেষ্ট কৰি জনাম বাৰু আপোনালোকক। তো প্ৰথম ভাত চাতবোৰ বাঢ়ি চব আজৰি হৈ লওঁ। কাঁহীবোৰ দেখিব পাইছে, শুকতিবোৰ চবক অলপ দি দিওঁ। শুকতি আৰু চাটনি একেই বুলি কওঁ, অলপ হ'লে যথেষ্ট। মানে চাটনি টাইপ অলপ কাঁহী চাইডত হ'লেই হৈ যায়। সকলোকে এনেকৈ অলপ দি লওঁ। তো আজি খানাটো এনেকৈ শুকতি দাইল ঢেকীয়াৰ লগত আলু আৰু তৰা গাজলি এনেকৈ আজি আৰু খানাটো খোৱা হ'ব। তো চাওঁ টেষ্টটো কৰি জনাম আপোনালোকৰ হ'ব। লগতে অলপ মাছ আছে দিনত বনোৱা। আৰু ৰেচিপি ভিডিঅ'টো নেক্সট টাইম আহিব বাৰু। তো বেলেগে টেষ্টটো কৰিব বাৰু, প্ৰথম মই টেষ্টটো কৰি চাওঁ নিজে বনোৱাটো। এইটো শুকতি মানে নৰ্মেল পাতত দিয়াত কিন্তু বহুত বেলেগ মজা লাগিছে। নিজে বনোৱা যে বেয়া লাগিলে ভাল লাগিছে ক'বই লাগিব ন। তো বেলেগে টেষ্টটো কৰি জনাম বাৰু, ঠিক আছে। আৰু অলপ টেঙাটো চেপিলে কাজি নেমু অলপ চেপি দিওঁ, টেঙা ফ্লেভাৰটো আহিব, মজা লাগিব। ওলালে অলপ এতিয়া মিক্স কৰি লওঁ। সুন্দৰ একদম মিক্স কৰি ল'লোঁ। এতিয়া আকৌ এবাৰ টেষ্ট কৰি চাওঁ। এতিয়া আৰু মজা লাগিছে, টেঙা ফ্লেভাৰটো আহি গ'লে আৰু মজা লাগিছে। মজা সুন্দৰ। কেনেকুৱা আছে? অঁ কিবা অন্য বেলেগ কিবা ভাল টেষ্ট এটা লাগিছে ন? হা তো আজি অন্য ধৰণকৈ মানে বেলেগ হিচাপত টেষ্ট এটা কৰি চাওঁ বুলি ট্ৰাইটো কৰিলোঁ। তো ভালেই হৈছে কৈছে। তো মায়ে ভাল হৈছে বুলি কোৱা মানে ভালেই আৰু হ'ব নিশ্চয়। তো খাই লওঁ এতিয়া খানাটো। বাকী ইহঁতকো সুধিম বাৰু খোৱা টাইমত। আমাৰ বাইদেউ তো এইবাৰ আমাৰ বাইদেউ শুকতি লৈ টেষ্টটো কৰিছে, কেনেকুৱা টেষ্টি হৈছে। আজি কিবা নতুন ফ্লেভাৰ এটা আহিছে ন। তো বনোৱাৰ ৰেচিপিটো সফল হ'লোঁ। তো সেয়াই আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মই। কাইলৈ আকৌ লগ পোৱা প্ৰতিশ্ৰুতিৰে নতুন এটা ভিডিঅ' লৈ আজিলৈ বাই বাই। পাপা আংকুল
বা গাহৰি লাভাৰ বৰবাদ তোমাৰ কেঞ্চেল উপায় নাই আৰু ঠিক আছে বাই বাই তোমালৈও